আবে পুনা কাবুলিক তই চিনি নাপায় মই কৈছো ন আজি ভাই চাই যদি ইণ্টাৰেষ্টৰ পইচা নাপাওঁ ন মই তাক ফালি দিম তই আছে ন লগত মই তাক মানে মই ফালি দিম মানে চিষ্টেম নাই পুৰা ফিনিছ কৰি দিম মানে পুৰা আৰু শুনচোন এই ঘটৰ বোলাটো তই দেখিছিলি সিহঁতৰ ঘটৰ বোলাটো নাই মানে সিটো কি কৰে জানো নাহে যোৱা বছৰ ভনীয়েকৰ বেয়া বুলি টকা 20,000 নিলে প্ৰথম 2 মাহমান সুতটো ঠিকেই দিলে বুজিছে নাই তাৰপিছত এতিয়া মানুহটো খা হ'ব নাই নহয় তো নাই এতিয়া 3 মাহ 2 মাহ হ'লে খা খবৰ নাই বিচাৰি যাওঁ তাক পালে গ'লে মই বাই পেলাম আৰু তই খবৰ এটা কৰিবিচোন শুন এই মণ্ডলৰ ঘৰ যে মণ্ডলৰ ঘৰ মই সুতৰ পইচাটো আছে তই উঠাই লৈ গুচি আহিবি পোনা কাবুলী চিনি নাপাওঁ হ'ব দে আজি মৰিলো ঐ ঘটক কোন ককাইদেউ মই নি তোকে কৈছো এফালে ককাইদেউ মানে অকণমান দেৰি হৈ আছিলে মানে মই এফালে যাম তোক মই এফালে মাতিছো নাই এফালে কওকচোন বাৰু ককাইদেউ এই কুকুৰৰ পুতেক তই যে মোৰ যে পইচাটো নিলি তোৰ যে খা খবৰ নাই পইচা কেতিয়া দিবি ককাইদেউ আপোনাৰ কিবা ভুল অকণমান হৈছে নেকি মোৰ মহা ভুল হ'ল বুজিছে নাই তোৰ না হাৰামী এটা তোৰ না হাৰাম দাদা এটাক পইচা দিয়াটোৱে মোৰ ভুল টকা ধাৰ ককাইদেউ মই একো ধৰিব পৰা নাই মানে আপুনি কি কথা কৈ আছে বাৰু কুকুৰ অকৰা হৈ নবনিবি কিন্তু ভালে ভালে মোৰ পইচা ঘূৰাই দে ককাইদেউ মই কিন্তু আপোনাক একেবাৰে ধৰিব পৰা নাই বুজিছে নাই মই একেবাৰে মনত পেলাব পৰা নাই মানে আপোনাৰ কিবা ভুল হৈছে নেকি ককাইদেউ এই কুত্তা এই বাপেৰৰ লগত ধেমালি কৰা বৰ মেহেংগা পৰিব কিন্তু মই কৈ দিছো তোক ককাইদেউ ব্যৱহাৰটো আকৌ অকণমান ভাল কওক বুজিছে নাই অথনিৰ পৰা মই হহি শুনি আছো বুলি এইটো নহয় যে মই আকৌ একো কৰিব নোৱাৰিম কৈ দিছো আকৌ মই আকৌ সৰুতে বসন্ত ওলোৱা মানুহ অকৰা খং এটা আছে ককাইদেউ দেই মানে তই মোক চিনি পোৱা নাই ডাইৰেক্ট কথা নাপাওঁ বৰ তই দিগদাৰত পেলাই দিলি নহয় এতিয়া ইমান সোপা পইচা বাৰু মই কেনেকৈ দিওঁ বাৰু চৰকাৰেও দায়িত্ব এটা মোক দিলে বুজিছে নাই তই মোক চিনি নাপাওঁ বুলি কৈ দিলি বৰ দিগদাৰত পৰিলোঁ নহয় ককাইদেউ কি পইচা কথা ক'লে বাৰু তোক কি ক'মনো মানে চৰকাৰে এটা স্কিম এটা বনাইছে বুজিছে নাই যিবিলাক বেকাৰ ল'ৰা আছে যে সেই বেকাৰ ল'ৰাবিলাকক তোৰ মানে 1 লাখকৈ টকা দিছে আকৌ সেই টকাবিলাক বিলাবলৈ দায়িত্বটো দিলে মোক চৰকাৰৰ লগত আকৌ মই এনেকুৱা নহয় তোমাৰ তাকে বোলো মই চিনাকি ল'ৰা কেইটামানক দি দিওঁ তোক এতিয়া ক'লো আকৌ তই চিনি নাপাওঁ বুলি কৈলি মই ভাবিছিলোঁ আকৌ তোক 1 লাখ টকাটো দি সেই 20,000টো ৰাখি বাকীকেইটা মই তোক দি দিওঁ তই আকৌ এতিয়া মোক চিনিয়ে নাপাওঁ বুলি কৈলি নহয় জানে আপোনাক মই এতিয়া ধৰিব পাৰিছো মানুহটো ইমান ধুনীয়া মই ধৰিবই পৰা নাই ধুনীয়া এতিয়া গম পাইছো খুব পোনাক কয় ন আমাৰ এইটো এতিয়া চিনি পালি বছ কয়নো 20,000 টকা 500 টকীয়া নোট আমাৰ সৰু আইটি সৰু বিয়া মোৰ চব মনত আছে তোৰ দেখোন চব কথা মনত আছে এটা এটা কয়নো কৈছো নহয় এতিয়া কেতিয়া দিব বিজেক কয়নো কি 1 লাখটো কথা কৈছো সেইটো দিবলৈ তই মোক আগতে টকা 20,000টো দে তেতিয়াহে মই আকৌ চিন্তাটো কৰিব পাৰিম বেঙেনা দিবলৈ মানুহ নেপালি তই কাইদেউ এতিয়া ক পইচাটো কেতিয়া দিবি তই তাকে চাওঁচোন আৰু কি কৰিব পাৰো তাকে হয় এতিয়া তই যাৱ কেনি পিছে মই কয়দেউ সেই ডালিমিহঁতৰ ঘৰৰ পৰা আহোঁগৈ ডালিমিহঁতৰ ঘৰৰ পৰা আহোঁগৈ আকৌ কাইদেউ ডালিমি তেনেহ'লে কয়দেউ মই যাওঁ আৰু ন হেৰি ঘটক তই দেখোন জানোৱে মই সেইটো বিয়াখন তোমাৰ পাতিব পৰা নাই ঘৰত আকৌ মাজনীয়ে বৰ তই জানোৱে দেখোন চব কথা
মই সকলো গম পাইছোঁ নহয় কয়দৌ ডালিমি ন মই গম পাইছোঁ নহয় লাষ্টটো চোৱা হ'ব কয়দৌ মই থাকোঁতে আপুনি এইবোৰ একে চিন্তাই কৰিব লাগে বুজিছেনে কিন্তু কয়দৌ এই কিহৰ কিন্তুডাল কৈছ তই কিন্তু মোক কাম ভাই এইটো ঘটক কৈ দিব লাগিব দেই এইটো টকা কিবা এটা খৰচা এটা ল তই এইটো ল এইটো কিবা এটা খৰচা এটা দিছোঁ তই মোক কামটো মুঠতে কৰি দিব লাগিব ল কয়দৌ এইবোৰ নিদিয়া হ'লেও হয় আপুনি চিন্তাই নকৰিব কয়দৌ মই আছোঁ নহয় কয়দৌ আপুনি চিন্তাই নকৰিব মই চব ঠিক কৰি দিম না কয়দৌ আহিছোঁ এতিয়া হ'ব যা আৰু কিবা খৰচা পাতি লাগিলে কবি বুজিছে নাই মই আছোঁ কৰি দিবি কিন্তু তই কামটো আজি হ'ব দে যা ঘটক বোলে কি হ'ল কথাটো কালি কি কৰিলি হে ককাইদেউ এদিনতে কথাটো এনেকৈ ডাইৰেক্টলি কৈ দিব নোৱাৰো নহয় বুজিছে নাই কালি কথাটো উলিয়াইছোঁ হে লাহেকৈ আকৌ হেৰি ককাইদেউ খুচুৰা 200মান এটা ওলাব নি বাৰু মোৰ মানে অকণ দিগদাৰ এটা হৈছিলে এইটো ঠিক আছে ককাইদেউ এই কিমান সময় হ'ল জানো ককাইদেউ মই ধুনীয়া ঘড়ী লগাই আছে দেখোন ভাল লাগিছে আকৌ ঘড়ীটো এইটো ঘড়ীটো এইটো ল এইটো লৈ দে তোক নাই তই ল কোনো মই দিছোঁ দে তোক লাগিবই ন তোক এইটো ধুনীয়া ঘড়ী দিছোঁ বুজিছে নাই তোৰ সময়টো চাবলৈকে লাগিব দেচোন লৈ যা ল এইবোৰনো কেলে দিব লাগে বাৰু কয়দৌ আপুনি টেনশ্যন নল'ব মই আছোঁ না আজি চব অ'কে কৰি দিম মই যা আজি কিন্তু কবি আকৌ দেই কথাটো যা আজি কবি কিন্তু আকৌ নাপাহৰিবি কয়দৌ কালি ডাইৰেক্ট কথাটো উলিয়াই দিলোঁ মানে কিন্তু হাঁহি মাৰিছে ডালিমিয়ে যিটো হাঁহি মাৰিলে মই বোলো কয়দৌ কাম ফিটিং কিন্তু কয়দৌ সেয়া তই আকৌ উলিয়ালি নে সেই কিন্তুটো বৰ বেয়া বস্তু ঘটক এই কয়দৌ মানে ডালিমিয়ে সেই টাউনলৈ যাম বুলি কৈছিলে কিবা বজাৰ কেইটামান কৰিবলৈ মোৰ আকৌ মটৰ চটৰো নাই নহয় বাইক চাইক আপোনাৰ নিচিনা এখন বাইক চাইক নাই কাপোৰ কানিও নাই ভালকৈ পিন্ধি যাবলৈ টকা পইচা থাকেহে আৰু কৈছিলে আৰু এনেকৈ মই বোলো আৰু চাওঁচোন কি কৰিব পাৰোঁ এনেকৈ এখন বাইক মই তোক দিলোঁ একেবাৰে নিজৰ বাইক বুলি ভাবি বুজিছে নাই এযোৰ চশমাও ৰাখি ল তই তোৰ দৰকাৰ হ'ব ৰ'দ ওলাব পাৰে তোৰ দৰকাৰ হ'ব বুজিছে নাই আৰু তই এই টকা 1000 আছে ৰাখি লচোন আৰু পেন বুলি কৈছিলি ন এইটো লৈ যা কয়দৌ এইখন নিদিয়া হ'লেও হয় আপুনি দিছে তথাপিও দেই কয়দৌ ঠিক আছে আপুনি কয়দৌ একদম টেনশ্যন নল'ব দেই মই আছোঁ নহয় কয়দৌ ঘটক আজি কিন্তু তই কামটো কৰি দিব লাগিব একদম তাইক কষ্ট পাব নিদিবি নাই কিবা এটা কিনিও দিবি তাইক মোৰ ফালৰ পৰা হ'ব দে যা ঘটক আজি হ'বগৈ নে চোলা এইটো ল কয়দৌ আপুনি কৈছেহে নে মই কৈছোঁ নহয় আজি আপোনাৰ একদম কাম মই ফিটিং কৰি থৈ আহিছোঁ চাব আপুনি আজি অ'কে কৰি দিম কয়দৌ টেনশ্যন নল'ব মই আছোঁ ন আজি হ'বগৈ নে একদম কয়দৌ টেনশ্যন নল'ব আজি কৈছোঁ আজি মই খাটাং একদম ফিনিছ কৰি দিম টেনশ্যন নল'ব না ককাইদেউ বুজিছে মই আজি একদম খাটাং 100% খাটাং বুলি কৈছোঁ মই কয়দৌ গাটো ভাল পাইছে আজি একদম মই 200% ভাই মোক দে তহঁতক ভগৱানে দিব মোক কিমান কওঁ তহঁতক ভগৱানে মংগল গাব ভাই কিবা এটা দি থৈ যা না ভাই ঘটক আজি হ'বগৈ নে মই যে তোমাক কৈ দিওঁ ককাইদেউ পোনা ককাইদেউ এইজনে আমাৰ পোনা ককাইদেউ ককাইদেউ সেৱা এটাকে কৰোঁ বুজিছা এইটো লোৱাচোন ককাইদেউক দক্ষিণাটো দিয়া ককাইদেউ কামটো আজি খাটাং কৰিয়ে পেলালোঁ আৰু ককাইদেউ সেৱা এটাকে লওঁ আৰু